আপোনালোকৰ নিশ্চয় ভাল, মোৰো ভালেই। মই আজি ডিউটিৰ পৰা ওলাই আহিয়ে এঠাইলৈ আহিলোঁ। এই ঠাইটো হৈছে আমাৰ দিছপুৰত। আজি যিটো অসমৰ বিধানসভাৰ ভৱনটো অ'পেনিং হৈছে, মই ভাবিছোঁ আৰু আহক আপোনালোকক আমাৰ নতুন বিধানসভাৰ ভৱনটো দেখাই আছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে আমাৰ অসমৰ বিধানসভাৰ ভৱন। আগতে আমাৰ স্থায়ী বিধানসভা ভৱনত স্থায়ীভাৱে নাছিলে ক'তো। এইটো আমাৰ 2011 চনৰ পৰাই কাম চলি আছিলে। বহুতো কাম বাধা বিঘিনিৰ মাজত এতিয়া 2023 চনত এইটো সম্পূৰ্ণ হৈ ওলালে। ইয়াৰ পৰা সকলোবোৰ অসমৰ যি আছে কাম সকলোবোৰ ইয়াৰ পৰাই সিদ্ধান্ত লোৱা হ'ব। সেয়েহে অসমবাসীৰ কাৰণে আজি বহুত এটা ডাঙৰ সুখৰ খবৰ বুলি ক'ব লাগিব। আজি বিধানসভা এই ভৱনটো মুকলি হ'ল, তাৰ কাৰণে বহুত অসমবাসীৰ বহুত সুখৰ খবৰ আৰু। মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই বাই।